নমস্কাৰ বন্ধুসকল, মই প্ৰকাশ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই যিটো বিষয় লৈ আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ সেই সম্পূৰ্ণ বিষয়টো বৰ্তমান পৰিস্থিতি, বৰ্তমান সময়ৰ লগত সম্পূৰ্ণৰূপে জড়িত। হয়, এই বিশেষ বিষয়টো সংঘটিত কৰা বিভিন্ন ঘটনাবোৰ আমাৰ সমাজৰে কিছুমান দুষ্কৃতিকাৰীৰ দ্বাৰা হোৱা আমি দেখিবলৈ পাওঁ। আৰু এই বিশেষ ঘটনাবোৰ হৈছে হত্যা বা ধৰ্ষণ। আৰু সেই ক্ষেত্ৰত আমাৰ সমাজৰে কিছুমান বিশেষ মানুহৰ বিশেষ কিছুমান মন্তব্য, যিসমূহ মন্তব্যৰ পৰাই হয়তো এই হত্যাকাৰী বা ধৰ্ষণকাৰীসকলে কিছু পৰিমাণে হ'লেও উৎসাহিত হয় বা নতুন এজন হত্যাকাৰী বা ধৰ্ষণকাৰী সৃষ্টি হয়। প্ৰায় আপোনালোকে সকলোৱে নিশ্চয় শুনিছে, যেতিয়া কোনো এগৰাকী ছোৱালীৰ ধৰ্ষণ হয় তেতিয়া আমি বিভিন্ন প্ৰশ্ন বিভিন্নজনে বিভিন্ন সময়ত উত্থাপিত কৰা আমাৰ সমাজৰ পৰাই দেখিবলৈ পাওঁ। এই প্ৰশ্নসমূহ এনেধৰণৰ হয়। প্ৰথমতে, তাই ৰাতিখন ক'ত গৈছিল? এই যে ৰাতিখন ক'ত গৈছিল এই প্ৰশ্নটো প্ৰায় আহি পৰে। যেন ৰাতি ছোৱালী এজনী ওলাই যাব নেলাগে। দ্বিতীয়তে, যিকোনো এজনী ছোৱালীৰ ধৰ্ষণেই হওক বা ছোৱালীজনীৰ বিয়াৰ পিছত ঘৰলৈকে উলটি আহক, সেই ক্ষেত্ৰত প্ৰায়ে আমি শুনিবলৈ পাওঁ যে ছোৱালীজনীৰ চৰিত্ৰটো ভাল নহয়। এই যে বিশেষ চাৰ্টিফিকেটখন, সেই চাৰ্টিফিকেটখন আমাৰ সমাজৰে কিছুমান জ্যেষ্ঠ বা আমাৰ সমাজৰে আমাৰ বয়সীয়া কিছুমান ল'ৰা ছোৱালীৰ দ্বাৰাই আমি কোৱা বা শুনা দেখিবলৈ পাওঁ। তৃতীয়তে আহিল কাপোৰৰ কথা। যিহে কাপোৰ তাই পিন্ধে, কোনো ধং নাই, তাইৰ ক্ষেত্ৰত এনে হ'বই লাগিছিল। চতুৰ্থতে আহিল নিজে বেয়া, লোকক এনেই ফচাই দিছে। লাগিলে কোন কেনেকুৱা সেইটো পাছৰ কথা। কাৰোবাৰ লগত কিবা বেয়া ঘটনা এটা সংঘটিত হৈছে, সেই বিশেষ ব্যক্তিসকলে তেখেতক সমবেদনা জ্ঞাপন কৰাৰ পৰিৱৰ্তে সেই বিশেষ দুখ লগা ঘটনাটো যাৰ লগত সংঘটিত হ'ল তেওঁৰহে দুখ উলিওৱা দেখিবলৈ পোৱা যায়। এনেধৰণৰ 4টা প্ৰশ্ন আপোনালোকে নিশ্চয় শুনিবলৈ পাইছে। মই সেই বিশেষ প্ৰশ্ন কৰাসকলক সুধিব বিচাৰোঁ, যদিহে কাইলৈ আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত তেনে হয় তেতিয়া কি ক'ব? নিশ্চয় সেই ক্ষেত্ৰত এই প্ৰশ্নসমূহ আপোনালোকে পাহৰি যাব। মই এইটো কোৱা নাই যে মোৰ কথাখিনি শুনি থকাসকল দোষী, কিন্তু আমাৰ সমাজত যে এনেকুৱা নহয় সেইটো আপোনালোকেও নিশ্চয় জানে যে আমাৰ সমাজতে এনে ব্যক্তি আছে যিসমূহে উপৰোক্ত প্ৰশ্নসমূহ কৰা আপোনালোকে নিশ্চয় দেখিছে, কিন্তু এই প্ৰায় সংখ্যক লোকেই শিক্ষিত লোক। বিশেষকৈ যথেষ্ট শিক্ষিত লোকৰ ক্ষেত্ৰত আমি এনে কাণ্ডজ্ঞানহীন প্ৰশ্ন উত্থাপিত কৰা দেখিবলৈ পাওঁ। যেতিয়া ফুৰিবলৈ বুলি ওখ ওখ পাহাৰ, চাবলৈ বুলি নৈ নিজৰা আৰু প্ৰকৃতিৰ সন্ধান কৰিব যোৱা কোনোজনক ধৰি বান্ধি সোপা ধৰা সজাই মৰিয়াই মাৰি পেলোৱা হয়, সেই ক্ষেত্ৰত আমাৰ সমাজত সামাজিক মাধ্যম দুখেৰে ভৰি পৰে। 80% লোকে দুখ কৰিলে তাৰে 20% লোক এনে সৃষ্টি হয় যিসকলে কয় যে এখন তাল অকলে নাবাজে। হয়, তাল দুখন বাজিলেই শব্দ হয়, কিন্তু শব্দ যাৰ পৰাই প্ৰথম সৃষ্টি নহওক, কাৰো উশাহৰ লগতে শব্দ শেষ কৰাৰ অধিকাৰ কাৰো নাই। অৰ্থাৎ কাৰো জীৱনৰ সৈতে খেল কৰাৰ অধিকাৰ আমাৰ সমাজে, আমাৰ আইনে কাৰো হাতত দিয়া নাই। ঘটনা যিয়েই নহওক, এচাম কাণ্ডজ্ঞানহীন মহামূৰ্খ বুলি ক'লেও ভুল নহ'ব। তেওঁলোকৰ প্ৰথম কাম এইটোৱেই যে আনতকৈ বেলেগ কিবা এটা কৰা। আনেচোন এই বিষয়ত দুখ কৰিছে, তেখেতৰ ক্ষেত্ৰত আহি পৰে এই যে বিশেষ দুখ লগা ঘটনাটো যাৰ লগত হ'ল তেওঁৰে কিজানি কিবা দুখ আছে, অৰ্থাৎ তাৰ কিবা দুখ উলিয়াব পাৰি নেকি? এই যে মানসিকতাটো ক'বলৈ বেয়া, কিন্তু আমাৰ সমাজৰে বিভিন্নজনৰ গাত আছে, যিটো এটা মানসিক ৰোগ। কিন্তু সেই বিশেষসকলে এটা কথা মনত ৰাখিব লাগে যে আনক দোষ দিওঁতে এটা দিন এনে নহওক যে সেই বিশেষ কাৰোবাৰ বেয়া কিবা এটা হ'লেই চিধাই বেয়া হোৱাজনৰ দুখ বিচৰাসকলৰ নিজৰ কাৰোবাৰ লগতো যে এটা দিন বেয়া নহ'ব। যদি কাৰোবাৰ দুখত তেওঁ উদ্ধাৰ কৰিব নোৱাৰে, পৰিয়ালক সমবেদনা দিব নোৱাৰে, কষ্ট পোৱাজনৰ দুখ বুজিব নোৱাৰে, সেই বিশেষজনো এজন হত্যাকাৰী বা এজন ধৰ্ষণকাৰীৰ সমানেই ভয়ংকৰ। নিশ্চয় আপোনালোকে বুজি পাইছে। তেনে মানসিকতা থকা লোকসকলো এজন ধৰ্ষণকাৰী বা এজন হত্যাকাৰী। তেওঁ শৰীৰে কাকো ধৰ্ষণ বা হত্যা নাই কৰা ঠিক,
কিন্তু তেওঁৰ এনে মন্তব্যই হাজাৰ হাজাৰ ধৰ্ষণকাৰী বা হত্যাকাৰী সৃষ্টি কৰিব, সেইটো সঠিক। সেয়েহে এনে অপৰাধীক অনুপ্ৰাণিত কৰা মন্তব্য দিয়াসকলে কোনে কি কাপোৰ পিন্ধে, কোনে কাক ভাল পাইছিল, ৰাতি কোন কেইটাত ঘৰলৈ আহে, কাৰ চৰিত্ৰ কিমান বিশুদ্ধ, সেই বিশেষ কথাসমূহত মূৰ মাৰি থকাতকৈ সেই বিশেষ সময়কণ পৃথিৱীৰ পৰা দোষী, হত্যাকাৰী, ধৰ্ষণকাৰী শেষ হ'বলৈ ভগৱানক চিন্তা কৰক। আজি মোৰ এই কথাখিনি শুনি থকাসকলে এটা কথা সদায় মনত ৰাখিব, কোনোজনে শৰীৰে কাৰোবাক ধৰ্ষণ বা হত্যা কৰে, কিন্তু আমাৰ সমাজৰ মুকলি আকাশৰ তলত থকা বহুজনে প্ৰতিদিনে নিজৰ লেকাম নথকা জিভাখন আৰু বিষাক্ত চকুকেইটাৰে হাজাৰগৰাকীক ধৰ্ষণ কৰি আহিছে। সেয়ে নিজেও সজাগ হওক, আনকো সজাগ কৰাওক। ভাগ্যত কি আছে কোনেও নাজানে, ঠিক, কিন্তু আপোনাৰ ভাগ্যৰ লগত জোৰ জবৰদস্তি কৰাৰ অধিকাৰ আপোনাৰ ভাগ্যই কোনোদিনে কাকো নাই দিয়া। সেই কথা সদায় মনত ৰাখিব। ধন্যবাদ।